গৈ আছো পাতত দিয়া মাছ তাৰ বাবে আমি কেইটামান বলিয়ৰা মাছ লৈ লৈছো আপোনালোকে মোৱা মাছো লৈ ল'ব পাৰে ইয়াৰ বাবে আমি লৈছো দুখিলা কলপাত দুখিলা আমি ৰ'দত শুকুৱাই লৈছো ইয়াৰ বাবে আমি আৰু লৈছো পিয়াজ কেইটামান নহৰু জলকীয়া আৰু ধনিয়া এতিয়া আমি মাছ কেইটা কাটি থোৱা কলপাত খিলাত দি লম এনেদৰে তাৰ পিছত আমি কাটি থোৱা পিয়াজ জলকীয়া নহৰু আৰু কাটি থোৱা ধনিয়া খিনি এনেদৰে দি দিম এতিয়া ইয়াতে অকণ দি লৈছো হালধি সোৱাদ অনুসৰি দি ল'ব অকণমান নিমখ আৰু এচামুচ মিঠাতেল আমি ইয়াতে এনেকৈ দি লৈছো পিটিকাকণৰ সোৱাদ বঢ়াবলৈ আমি ইয়াতে অলপ নেমু চেপি দিছো এনেদৰে এতিয়া আমি মিশ্ৰণখিনি এনেদৰে কলপাতেৰে টোপোলা কৰি ল'ম আৰু ধুনীয়াকৈ বান্ধি দিম মেৰিয়াই লোৱাৰ পিছত টোপোলাটো আমি এতিয়া এনেদৰে বান্ধি ল'ম যাতে ইয়াৰ মিশ্ৰণখিনি বাহিৰলৈ ওলাই নাযায় তাৰ বাবে আমি ধুনীয়াকৈ এনেদৰে বান্ধি ল'ম এতিয়া আমি টোপোলাটি এটা গৰম কেৰাহীত এনেদৰে দি দিম আৰু ঢাকোন মাৰি দিম 5 মিনিটৰ পিছত আমি টোপোলাটি উলটাই দিম লুটিয়াই দি আমি আকৌ ঢাকোনখন দি দিম আৰু 5 মিনিটৰ বাবে সিজিব দিম মাছখিনি এয়া দেখিছে আমাৰ মাছ সম্পূৰ্ণৰূপে সিজি গৈছে এতিয়া আমি টোপোলাটি জুইত দি অলপ পুৰি ল'ম যাতে পুৰা মাছৰ সুগন্ধ আমি পাওঁ টোপোলাটো অলপ ঠাণ্ডা হ'বলৈ দি অলপ সময়ৰ পিছত আমি টোপোলাটো এনেদৰে খুলি ল'ম আপোনালোকে দেখিছে কি ধুনীয়াকৈ মাছখিনি সিজি গৈছে এতিয়া আমি বাটিত এনেদৰে মিশ্ৰণখিনি উলিয়াই ল'ম এতিয়া আমি মাছখিনি এনেদৰে চামুচখনেৰে শিকি ল'ম সম্পূৰ্ণৰূপে এয়া আমাৰ সুস্বাদু পাতত দিয়া মাছ সম্পূৰ্ণৰূপে খাবৰ বাবে ৰেডি হৈ গৈছে